everyone. Hahu Boari Pakorapra, moi Papuri. আৰু মই ঈশা আজি মই বনাবলৈ ওলাইছো ৰঙা আলু বা মিঠা আলুৰে কাৱৈ মাছৰ আঞ্জা এই ৰন্ধন প্ৰণালীটো মই অসমৰ প্ৰথমখন ৰন্ধন প্ৰণালীৰ ওপৰত লিখা পুথি ৰান্ধনিৰ পৰা লৈছো এই পুথিখন 1929 চনতে উত্তৰ লখিমপুৰৰ স্বৰ্গীয়া ধনদা কুমাৰী শইকীয়াই হাতে লিখি উলিয়াইছিলে আৰু তাৰ বাবে তেওঁ অসম সাহিত্য সভাৰ পৰা পুৰস্কৃত হৈছিলে পুৰস্কাৰ হিচাপে অসম সাহিত্য সভাই তেখেতক 150 টকা এটা মাননি দিছিলে আৰু এই মাননি ধনেৰে তেখেতে 1930 চনত কলিকতাৰ ছপাশালৰ পৰা পুথিখন ছপা কৰি উলিয়াইছিলে আজি মই ক'বলৈ পাই গৌৰৱান্বিত যে মই তেখেতৰ নাতি বুৱাৰী আজি এই ৰেচিপিটোৰ কাৰণে প্ৰয়োজন হ'ব 500 মান কাৱৈ মাছ ৰঙা মিঠা আলু এইখিনি মই কাটি লৈছো 4-5টা মিঠা আলু মিঠি গুটি হালধি নিমখ ধনিয়া নেমুৰ ৰস অলপমান আৰু মিঠাতেল এইখিনি সামগ্ৰী আজি প্ৰয়োজন হ'ব প্ৰথমতে মই এই মাছখিনি নিমখ আৰু হালধি দি ভালকৈ সানি লম এতিয়া মই মাছকিটা এটা লোহাৰ কেৰাহীত মিঠাতেলত অলপ ভাজি লম কেৰাহী গৰম হৈছে এতিয়া মই মিঠাতেল দিছো ইয়াতে 5টা মান মাছৰ কাৰণে যিখিনি প্ৰয়োজন তেল এইখিনি দিছো তেলখিনি গৰম হ'লে ভালকৈ অলপ ভাজি লম তেল গৰম হৈছে এতিয়া মই মাছকিটা ভাজি লম মাছটো অলপমান উল্টাই দিওঁ লৰাই দিওঁ তেল অলপ বেছি হৈছে এটা মই অলপ কাঢ়ি থওঁ জুলৰ কাৰণে ভাজোতে অলপ তেল বেছি লাগে এতিয়া মাছ ভজা তেলতে কেইটামান মিঠি গুটি দি মই এই মিঠা আলুখিনি দি পেলাই ভাজিম উঠিছে মিঠি গুটি এতিয়া মই ৰঙা আলুখিনি দি দিছোঁ ইয়াত ৰঙা আলুখিনি মই বাকলিখিনি ভালকৈ গুচাই লৈ তাক মিহিকৈ কাটি লৈছোঁ এতিয়া মই আন্দাজ মতে নিমখ আৰু হালধি ইয়াতে দিম এতিয়া ভজা হৈছে এতিয়া মই ইয়াত সিজিব আলুখিনি ভালকৈ সিজিবলৈ ঢাকন মাৰি দিছোঁ ভালকৈ উতলিছে আঞ্জাখন অকণমান ডাঠ হ'বলৈ মই আলুখিনি অকণমান ভাঙি দিছোঁ এতিয়া মাছ দিম জোলত মাছ দিম এতিয়া আকৌ ঢাকি দিছোঁ অলপমান সিজিবলৈ এতিয়া আমাৰ জোল প্ৰায় হৈছেই এতিয়া মই ইয়াত নেমুৰ ৰস 2 চামুচমান 2 টেবুল স্পুনমান নেমুৰ ৰস দিছোঁ আৰু এই ধনিয়া দি এতিয়া মই নমাই থ'ম হৈ গ'ল আমাৰ কাৱৈ মাছৰ মিঠা আলুৰ আঞ্জা ভাতৰ লগত ৰঙা মিঠা আলুৰ কাৱৈ মাছৰে আঞ্জাৰ সোৱাদে বেলেগ মই এতিয়া অকণমান জোল টেষ্ট কৰিম বিৰাট ভাল হৈছে আশা কৰোঁ আপোনালোকে আইতাৰ এই ৰেচিপিটো ট্ৰাই কৰিব আৰু আমাক জনাব কেনেকুৱা হৈছে প্ৰিয় দৰ্শক আপোনালোকে যদি মোৰ আজু আইতা স্বৰ্গীয় ধনদা কুমাৰী শইকীয়াৰ ৰান্ধনি কিতাপৰ এই ৰেচিপিটো ভাল পালে তেন্তে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ কৰিব
পুনৰ একবাৰ লগ পাম নতুন এটা ৰেচিপিলে তেতিয়ালৈ আহোঁ বাই শাহু বোৱাৰী ৰান্ধো